নমস্কাৰ, মই দীপজ্যোতি হাজৰিকা। আপোনালোক সকলোকে মহাশিৱৰাত্ৰি হিয়া ভৰা শুভেচ্ছা জনালোঁ। পোনপ্ৰথমে আজি মই আমাৰ টিয়ক তেলীয়া গাঁৱৰ সমূহ ৰাইজৰ সহযোগত আৰু স্থানীয় যুৱকবৃন্দৰ দ্বাৰা আয়োজিত কৰা এই মহাশিৱৰাত্ৰি অনুষ্ঠানভাগি উপভোগ কৰিবলৈ আহি আপোনালোকক সকলোকে এই সৌৱা দেখা পাইছেনে বাৰু? মহাদেৱ কৈলাশত বহি থকা এই সুন্দৰ দৃশ্য এক অন্যতম। ইমান সুন্দৰ লাগিছে। মহাদেৱ কৈলাশৰ একেবাৰে মাজ মজিয়াত বহি থকা এই অন্যতম দৃশ্য চাওকচোন বাৰু, কি সুন্দৰ। আৰু উক্ত স্থানতেই আমাৰ গাঁৱৰ যুৱকবৃন্দ মিলি নিশাৰ ভাগত মহাশিৱৰাত্ৰি উপলক্ষে উক্ত স্থানতেই গজকেতু উপাখ্যান, ধৃতৰাষ্ট্ৰ দিগ্বিজয়, ত্ৰিশিৰাসুৰ দৈত্য নিধন ভাওনাৰ প্ৰদৰ্শন কৰা হ'ব। টিয়ক তেলীয়া গাঁৱৰ বিভিন্ন যুৱক মিলি বিভিন্ন যুৱকবৃন্দই এই বিভিন্ন দেৱ দেৱতাৰ প্ৰতিমূৰ্তি ইয়াত প্ৰতিষ্ঠা কৰিছে। যিহেতু আজি মহাশিৱৰাত্ৰি, খুব সুন্দৰ এটা পৰিৱেশ। আৰু উক্ত স্থানতেই নিশাৰ ভাগত যিহেতু ভাওনাৰ প্ৰদৰ্শন কৰা হ'ব, খুব সুন্দৰ এখন ভাওনা নাট লৈ ইয়াত প্ৰদৰ্শন কৰা যাব। আৰু শিৱৰাত্ৰি প্ৰথমটো যিহেতু বছৰ হয়, প্ৰথম বছৰৰ বাবে খুব সুন্দৰকৈ এনেকুৱা এখন গজকেতু উপাখ্যান, ধৃতৰাষ্ট্ৰ দিগ্বিজয়, ত্ৰিশিৰা দৈত্য নিধন এই নাটখন ইয়াত প্ৰদৰ্শন কৰা যাব। আৰু খুব সুন্দৰ এটা দৃশ্য, মন প্ৰফুল্লিত কৰা এটা দৃশ্য। সকলো সমাজ ভক্তগণ মিলি এই অনুষ্ঠানভাগ সকলোৱে মিলি আয়োজিত কৰিছে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্টৰ যোগেদি জনাব। ইয়াৰ উপৰিও ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।